Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 1 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা। আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ইয়াৰ আগতে গোটেই চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা হৈছে, যদি তোমালোকে চোৱা নাই চাই ল'বা। প্ৰথমটো প্ৰশ্ন আছে, তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰণ কৰা। তলত কেইটামান তালিকা দিয়া আছে, কেইটামান নাম দিয়া আছে, সেইবোৰৰ পৰা লৈ পেলাই কিছুমান খালী ঠাই পূৰণ কৰিব লাগে। যেনেকুৱা আছে উপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা। এইকেইটা শব্দ লৈ পেলাই তলত কেইটামান খালী ঠাই দিয়া আছে, সেই খালী ঠাই উপযুক্ত শব্দৰে পূৰণ কৰিব লাগে। প্ৰথমতে আছে, একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। একেবিধ উদ্ভিদ, সাপোজ জব বা ধান, একেবিধ উদ্ভিদৰ গছ যদি একেটা ঠাইত বহুত বেছি পৰিমাণে গজোৱা হয়, তেতিয়া তাক কি বুলি কোৱা হয়? তেতিয়া তাক কি বুলি কোৱা হয়? তাক শস্য বুলি কোৱা হয়। শস্য। নেক্সট আছে খ নাম্বাৰ, শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ কৰা হয়। শস্য সিঁচাৰ আগতে মাটিডৰা কি হয়? শস্য সিঁচাৰ আগতে মাটি যিটো থাকে অকণমান টাইট থাকে, গতিকে মাটিটো ঢিলা কৰি লোৱা হয় আৰু এই যিটো প্ৰক্ৰিয়া আছে তাক কি বুলি কোৱা হয়? চহোৱা বুলি কোৱা হয়। এইটো যিটো খালী ঠাই আছে তাতে হ'ব চহোৱা। এনচাৰ চহোৱা। নেক্সট আছে, নষ্ট হোৱা বীজ পানীত ডেছ থাকে। যিবোৰ বীজ নষ্ট থাকে, সেইবোৰ বীজ যেতিয়া পানীত দিয়া হয় তেতিয়া বীজসমূহ পানীত উপঙি থাকে। এইটো খালী ঠাইত হ'ব উপঙি, ভাহি থাকে সেইবোৰ বীজ, আৰু যিটো ভাল থাকে সেইটো পানীত ডুবি যায়। নেক্সট নাম্বাৰ আছে খ নাম্বাৰ, শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছৰ প্ৰয়োজন হয়। শস্য বৃদ্ধি হোৱাৰ কাৰণে সূৰ্যৰ পৰা পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছৰ প্ৰয়োজন হয়। যেতিয়া শস্য বৃদ্ধি হয় সেইটো সময়ত শস্যক পোহৰ লাগে, যিটো শস্যই সূৰ্যৰ পৰা পায়। তাৰপিছত শস্যক পানী আৰু পোষক দ্ৰব্য লাগে, পুষ্টিকৰ খাদ্য লাগে, যাক পোষক দ্ৰব্য বুলি কোৱা হয়, আৰু পানীৰ প্ৰয়োজন হয়। ইয়াতে এটাত হ'ব পানী আৰু এটা খালী ঠাইত হ'ব পোষক দ্ৰব্য। নেক্সট আছে কুৱেশ্যন নাম্বাৰ 2, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভত কেইটামান নাম দিয়া আছে আৰু সেই নামকেইটা খ স্তম্ভত থকা নামসমূহৰ লগত মিলাব লাগে। ক স্তম্ভ, খ স্তম্ভ। কত প্ৰথমতে আছে খাৰিফ শস্য। খাৰিফ শস্য কি কি হয়? খাৰিফ শস্য হয় ধান আৰু জব। ৰবি শস্য কি হয়? ৰবি শস্য হৈছে নাম্বাৰ 4 ঘেঁহু, বুট, মটৰ মাহ। ইয়াতে উদাহৰণ দিব দিছে। খাৰিফ শস্যৰ উদাহৰণ, খাৰিফ শস্যৰ উদাহৰণ হ'ব নাম্বাৰ 5 ধান আৰু জব। ৰবি শস্যৰ উদাহৰণ হ'ব ঘেঁহু, বুট, মটৰ মাহ, নাম্বাৰ 4। তাৰপিছত নাম্বাৰ 3 আছে ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰত কি কি থাকে? ইউৰিয়া, ছুপাৰ ফছফেট, এইবোৰ ৰাসায়নিক সাৰত থাকে। তাৰপিছত আছে জৈৱিক সাৰ। জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়? প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গৌমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য, এইবোৰ যেতিয়া মাটিত গাঁত খান্দি পেলাই থোৱা হয় তেতিয়া তাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত হয়। ইয়াতে 5টা পইণ্ট দিয়া আছে, ইয়াতে 4টা দিয়া আছে, 4টাৰ লগতে মিলিব, গতিকে এইটো এক্সট্ৰা। নেক্সট কুৱেশ্যন নাম্বাৰ 3, প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। তলত নাম দিয়া আছে, নামসমূহৰ উদাহৰণ দিব লাগে। প্ৰথমটো আছে খাৰিফ শস্য। খাৰিফ শস্যৰ উদাহৰণ হৈছে ধান, জব। তাৰপিছত আছে ৰবি শস্য। ৰবি শস্যৰ উদাহৰণ হৈছে ঘেঁহু, মটৰ মাহ। দুটাকৈ উদাহৰণ দিব দিছে। কুৱেশ্যন নাম্বাৰ 4, তলত দিয়াসমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। তলত কেইটামান নাম দিয়া আছে, সেই নামসমূহৰ বিষয়ে এটা চমুটকা লিখিব লাগে। প্ৰথমতে আছে মাটি চহোৱা।
মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। ইয়াৰ দ্বাৰা মাটিডৰা ঢিলা কৰা হয়। যেতিয়ালৈকে মাটি চহোৱা নহয় তেতিয়ালৈকে মাটিটো অকণমান টাইট থাকে। যেতিয়া মাটি টাইট থাকে তেতিয়া এইটো উদ্ভিদৰ কাৰণে অকণমান অসুবিধা হয়। বিভিন্ন ধৰণৰ বস্তুসমূহ পোৱাৰ কাৰণে আমি পিছত পঢ়িম। সেইকাৰণে প্ৰথমটো যিটো ষ্টেপ খেতিয়কসকলে লয় সেইটো মাটিটো ঢিলা কৰা বা মাটিটো চহোৱা। গছৰ শিপাই ঢিলা মাটিত সহজে উশাহ ল'ব পাৰে। লগতে ঢিলা মাটিয়ে কেঁচু আৰু অণুজীৱৰ বৃদ্ধিতো সহায় কৰে। যেতিয়া মাটিডৰা ঢিলা থাকে তেতিয়া গছৰ যিটো শিপা থাকে সহজে তলৰ পিনে যাব পাৰে, সহজে কাৰ্বন ডাই অক্সাইড ল'ব পাৰে। ইয়াৰোপৰি যেতিয়া মাটি ঢিলা থাকে তেতিয়া ইয়াতে অণুজীৱসমূহৰ বৃদ্ধি হয়। অণুজীৱৰ লগতে কেঁচু, যাক খেতিয়কৰ বন্ধু বুলি কোৱা হয়, কাৰণ কেঁচুৰ যিটো মলমূত্ৰ থাকে সেইটোক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ঢিলা মাটিত কেঁচুৰো বৃদ্ধি হ'ব পাৰে। যিহেতু ওপৰৰ মাত্ৰ কেই চেণ্টিমিটাৰমান তললৈকে থকা মাটি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে, সেয়ে মাটি চহাই অধিক ঢিলা কৰি ল'ব লাগে, যাতে মাটিখিনি তল-ওপৰ হৈ পুষ্টিকৰ দ্ৰব্য মাটিৰ সকলো অংশত মিহলি হয়। যিহেতু যিটো উদ্ভিদ থাকে, উদ্ভিদটোৰ শিপাটো মাটিৰ তলত কেই চেণ্টিমিটাৰমানহে যাব পাৰে, বহু দূৰলৈকে যাব নোৱাৰে। গতিকে মাটিটো ঢিলা কৰি পেলাই মাটি যেতিয়া চহোৱা হয়, মাটিটো এনেকুৱা হয়, তলৰ মাটি ওপৰত, ওপৰৰ মাটি তলত, এনেকুৱা যেতিয়া কৰা হয় তেতিয়া তলৰ যিখিনি পুষ্টিকৰ খাদ্য থাকে, মাটিৰ পোষক দ্ৰব্য থাকে, সেইখিনি ওপৰলৈ উঠি আহে আৰু উদ্ভিদে ইয়াক ব্যৱহাৰ কৰিব পাৰে। উদ্ভিদে তেতিয়া সহজেই পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে। সেয়ে মাটি চহাই ঢিলা কৰা কাৰ্য শস্য উৎপাদনৰ বাবে অতি প্ৰয়োজনীয়। নেক্সট চমু টকা হৈছে বীজ সিঁচা। বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম, কাৰণ বীজ যেতিয়ালৈকে সিঁচা নহ'ব তেতিয়ালৈকে উদ্ভিদ নগজিব। গতিকে এইটো শস্য উৎপাদনৰ এটা গুৰুত্বপূৰ্ণ কাম হৈছে বীজ সিঁচা। বীজ সিঁচাৰ আগতে উন্নত জাতৰ নিৰোগী বীজ নিৰ্বাচন কৰিব লাগে। যথেমঠে বীজ সিঁচিব নোৱাৰি। বীজ সিঁচাৰ আগতে বীজসমূহ নিৰোগী হয়নে নাই, বীজসমূহৰ পৰা উৎপাদন ক্ষমতা কেনেকুৱা ধৰণৰ হ'ব, সেইটো আগতে নিৰ্বাচন কৰিব লাগে। যেনেকুৱা পানীত দি পেলাই চোৱা হয়। পানীত যেতিয়া বীজ দিয়া হয়, যিবোৰ বীজ ভাল থাকে সেইবোৰ গধুৰ থাকে আৰু ই পানীৰ তলত ৰৈ যায় আৰু বেয়াবোৰ ওপৰত উঠি আহে। এনেদৰে বিভিন্ন উপায়েৰে বীজসমূহ নিৰ্বাচন কৰিব পৰা যায়। বীজ পৰম্পৰাগতভাৱে হাতেৰে বা বীজ সিঁচা সঁজুলিৰে সিঁচা হয়। বীজ আগতে মানুহে হাতেৰে সিঁচিছিলে বা সঁজুলিৰ দ্বাৰাও সিঁচিছিলে। বীজ সিঁচা যিটো সঁজুলি আছে, সঁজুলিটো চুপি আকৃতিৰ। চুপিটো বীজেৰে পূৰ্ণ কৰি লোৱা হয়। বীজবোৰ চুপিৰ লগত সংলগ্ন আগ-জোঙা 2 বা 3 ডাল নলীৰ সহায়ত তললৈ নামি আহে। এই পাইপবোৰৰ জোঙা আগবোৰ মাটিৰ তলত সোমাই যায় আৰু বীজবোৰ মাটিত সোমাই পৰে। এইটো পদ্ধতিত যিটো সঁজুলি ব্যৱহাৰ কৰা হয় সেইটো হৈছে এনেকুৱা চুপিৰ দৰে আৰু ইয়াৰ লগত 2টা বা 3টা এনেকুৱা ধৰণৰ জোঙা পাইপ থাকে। ইয়াতে বীজসমূহ দি দিয়া হয়। দি দিয়াৰ পিছত বীজবোৰ এই পাইপৰ মাজেৰে মাটিৰ তললৈকে সোমাই যায়। তাৰমানে অস্ত্ৰটো, সঁজুলিটো মাটিৰ অকণমান তললৈকে দি পেলাই ইয়াতে বীজ দিয়া হয়। তেতিয়া বীজসমূহ কি হয়, 2টা বা 3টা পাইপৰ সহায়ত মাটিৰ তললৈকে সোমাই পৰে। এনেদৰে বীজ সিঁচা হয়। তাৰপিছত আছে বনবাত নিৰুৱা। বনবাত নিৰুৱা মানে কি, যেতিয়া শস্যৰ খেতিত অলাগতিয়াল উদ্ভিদ কিছুমান গজে, তেতিয়া এই অলাগতিয়াল উদ্ভিদসমূহক খেতিৰ পৰা আঁতৰাই পেলাব লাগে। তাক বনবাত নিৰুৱা বুলি কোৱা হয়। খেতি পথাৰত শস্যৰ বাহিৰেও অনাৱশ্যকীয় উদ্ভিদো গজে। এইবোৰক অপতৃণ বুলি কোৱা হয়। অপতৃণ ৰুব নালাগে। অপতৃণৰ কাৰণে বিশেষ একো
যত্ন ল'ব নালাগে, অপতৃণ নিজে নিজে গজে আৰু এই অপতৃণবোৰ শস্যৰ লগত পানী, পোষক দ্ৰব্য, ঠাই, পোহৰৰ বাবে প্ৰতিযোগিতা কৰে, সেইবাবে অপতৃণসমূহ নিৰুৱা হয়। এই যিবোৰ অপতৃণ আছে সেইবোৰকো বৃদ্ধি হ'বৰ কাৰণে উদ্ভিদৰ দৰে পানীৰ প্ৰয়োজন হয়, পোষক দ্ৰব্যৰ প্ৰয়োজন হয়, ঠাইৰ প্ৰয়োজন হয়, পোহৰৰ প্ৰয়োজন হয় আৰু অপতৃণবোৰে শস্যৰ সৈতে আমি যিবোৰ শস্য ৰুইছোঁ সেই শস্যসমূহৰ সৈতে প্ৰতিযোগিতা কৰে এইবোৰ বস্তুৰ কাৰণে, যাৰ কাৰণে সময়ে সময়ে খেতিৰ পৰা এই যিবোৰ অপতৃণ আছে এইবোৰক আঁতৰোৱা হয় আৰু ইয়াকে বনবাত নিৰুৱা বুলি কোৱা হয়। জেন্থিয়াম, পাৰ্থেনিয়াম এনেকুৱা অপতৃণ যিয়ে উদ্ভিদৰ উৎপাদনত প্ৰভাৱ পেলাব পাৰে। জেন্থিয়াম আৰু পাৰ্থেনিয়াম হৈছে কিছুমান অপতৃণৰ নাম। এই অপতৃণবোৰ যেতিয়া খেতিত হয় তেতিয়া ইহঁতে খেতিৰ যিবোৰ পোষক দ্ৰব্য আছে সেইবোৰ ব্যৱহাৰ কৰে, যাৰ ফলত আমি যিবোৰ শস্য ৰুইছোঁ সেই শস্যৰ উদ্ভিদসমূহ কি হৈ যায়, উইক হৈ যায় আৰু তাৰ ফলত উৎপাদন ক্ষমতা উদ্ভিদৰ কমি আহে। অপতৃণক নিয়ন্ত্ৰণ কৰাৰ বাবে অপতৃণনাশক নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। অপতৃণবোৰ নিৰুৱাৰ লগতে অপতৃণবোৰ ধ্বংস কৰাৰ কাৰণে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি, যাক অপতৃণনাশক উইডিচাইড বুলি কোৱা হয় আৰু ই কেৱল অপতৃণকহে মাৰে, শস্যসমূহক নামাৰে। গতিকে ইয়াক পানীৰ সৈতে মিহলাই পেলাই স্প্ৰেৰ দ্বাৰা অতি কম পৰিমাণে যাতে খেতিত পৰিব পাৰে তাৰ বিশেষ লক্ষ্য ৰাখি পেলাই এই অপতৃণনাশকসমূহ খেতিত ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে মৰণা মৰা। শস্য চপোৱাৰ পিছত মৰণা মৰা হয়। চপোৱা শস্যৰ বীজবোৰ সীহ আৰু গা গছৰ পৰা পৃথক কৰা কাৰ্যক মৰণা মৰা বোলে। যেতিয়া শস্যসমূহ কাটি অনা হয়, শস্য চপোৱা মানে খেতিৰ পৰা শস্যসমূহ কাটি অনা। যেতিয়া কাটি অনা হয় তেতিয়া শস্যৰ সৈতে গা গছ কিছু পৰিমাণে আহে আৰু শস্যৰ ওপৰত এটা বাকলি থাকে, যেনেকুৱা ধানৰ ওপৰত আমি য়েলো কালাৰৰ এটা বাকলি দেখা পাওঁ আৰু ভিতৰৰ যিটো হোৱাইট কালাৰৰ চাউল থাকে সেইটোহে আমি খাওঁ। গতিকে এই কাগজ আৰু এই হোৱাইট কালাৰৰ যিটো বাকলি আছে ইয়াক আঁতৰাব লাগে আৰু এই কাৰ্যক মৰণা মৰা বোলে। গৰু, ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। পৰম্পৰাগত পদ্ধতিত গৰু আৰু ম'হৰ দ্বাৰা মৰণা মৰা হৈছিলে। দুটা গৰু ব্যৱহাৰ কৰা হয় এনে ক্ষেত্ৰত আৰু আধুনিক পদ্ধতিত ট্ৰেক্টৰৰ দ্বাৰাও মৰণা মৰা হয়। আধুনিক পদ্ধতিত শস্য চপোৱা, মৰণা মৰা দুয়োটা কাম একেলগে কৰাৰ কাৰণে এটা মেচিন আছে যাৰ নাম হৈছে কম্বাইন মেচিন। কম্বাইন মেচিনৰ দ্বাৰা শস্যসমূহক চপাবও পাৰি। কম্বাইন মেচিনৰ এনেকুৱা এটা পাৰ্ট আছে আগৰ ফালে, যাৰ দ্বাৰা যেতিয়া ট্ৰেক্টৰৰ দৰে হয় এইটো, যেতিয়া ই আগৰ ফালে আহে তেতিয়া শস্যসমূহ কাটি কাটি যায় এইটো অংশৰ দ্বাৰা। তাৰপিছত সেই যন্ত্ৰটোতে কিছুমান অংশ আছে য'ত শস্যসমূহ কাটি পেলাই তাতে দিয়া হয়। দিয়াৰ পিছত এটা অংশৰ পৰা চাউল ওলাই আহে আৰু এটা অংশৰ পৰা যিবোৰ অলাগতিয়াল বস্তু আছে সেইবোৰ পিছফালেদি পৰি যায় আৰু যিহেতু দুটা কাম এটা মেচিনে কৰে সেইকাৰণে ইয়াক কম্বাইন মেচিন বুলি কোৱা হয়। আজি ভিডিঅ'ত ইমানখিনি, বাকীখিনি কুৱেশ্যন এনচাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।